ছাৰ ছাৰ আজিৰ দিনটো মোৰ কাম শেষ হ'ল মোক ছুটি দিয়ক ছাৰ আজি পইচা নাই নহয় পইচা তুমি কাইলৈ আহিবা একেলগে ল'বা কিন্তু কৈছো নহয় পইচা নাই বুলি কাইলৈ আহিবা সঁচা তোমালোকে গম পাইছা নহয় বিদ্যুৎ পৰিবাহী মানে যিটো ধাতুত বিদ্যুৎ প্ৰবাহ হয় তাকে বিদ্যুৎ পৰিবাহী বোলে আৰু অপৰিবাহী চিনি পোৱা নহয় বিদ্যুৎ য'ত যাব নোৱাৰে বিদ্যুৎ প্ৰবাহ কৰিব নোৱাৰে তাকে বিদ্যুৎ অপ্ৰবাহী ধাতু বোলে মানে যেনে কাঠ অপ্ৰবাহী আৰু প্ৰবাহী যেনে আমাৰ লোহা তাম মানে সেইখিনি তোমালোকে সকলো বুজি পালা গতিকে হ'ব আজি সামৰোঁ টিউশ্যন আৰু কাইলৈ আহিবা তোমালোকে চবে দেই ঠিক আছে খালি মোনাটো লৈ আহিলি যে নহ'লে কি কৰিবি দোকানীয়ে বাকীকে মাল দিলেহে আনিবি হাজিৰা কৰিলেও পইচা কেইটা নাপাওঁ এইফালে বিনা পইচা টিউশ্যন কৰি আছ মোৰ চব টিউশ্যন কৰিবলৈ প্ৰতিটো ল'ৰাই দুখীয়া ঘৰ গতিকে সময়মতে পইচা কেইটা দিব নোৱাৰে টিউশ্যন কৰিবলৈ বাদ দে মোৰ লগত হাজিৰা কৰিব বল মা দেউতা ঢুকোৱাৰ পাছত ফাৰ্ষ্ট ডিভিজনৰ মেট্ৰিক পাছ কৰিও কলেজত নপঢ়ি দিন হাজিৰা কৰি বেপাৰ বাণিজ্য কৰি ঘৰখন চলাই আছে তোৰ BSc পাছ কৰালো আৰু নোৱাৰো বুজিছ তই কিবা এটা ব্যৱস্থা কৰ এদিন নহয় এদিন আমাৰ ভাল দিন আহিবই সেই ভাল দিনটোলৈকে মুখত জীয়াই থাকিবি নেকি আজি ঘৰখন ফুটা কৰি এটা নাই কি খাই জীয়াই থাকিবি সেইকাৰণে কৈছো কি কৰ সোনকালে কৰ ভাবিছিলো BSc পাছ কৰিলি যেতিয়া চাকৰি এটা পাবি মোৰ কষ্ট লাঘৱ হ'ব চব মিছা হ'ল মোক অলপ সময় দে ককাইদেউ সময় ইমান দিন যে পাৰ কৰিলি সেইবোৰ কি সময় নাছিল মুঠতে তোৰ মই কোনো অজুহাত শুনি থাকিবলৈ নাই হয় উপাৰ্জন কৰ নহয় ঘৰ ত্যাগ কৰ
এই ডেকা ল'ৰা, অথনিৰ পৰা তোমাক ইয়াত বহি থকা দেখিছোঁ, কিবা সমস্যা হৈছে নেকি? তোমাকে কৈছোঁ, কিবা সমস্যা হৈছে নেকি? কোৱাচোন কোৱা। বৰ ডাঙৰ বিপদ এটা হৈছে খুৰাটো। কি হৈছে কোৱাচোন কোৱা। তোমাৰ ককাটোৱে খঙতহে তেনেকৈ কৈছে, অংকৰ পৰা নাই কোৱা নহয়। এতিয়া কৈছা পিছত সকলো ঠিক হৈ যাব। মই স্বাৱলম্বী হ'ব পাৰিলেহে ঘৰলৈ ঘূৰি যাম খুৰাটো। মই বৰ হতাশ নহ'বা বুজিছা, মোৰো তোমাৰ দৰেই অৱস্থা। এতিয়া আচোন বাৰু মই তোমাক বাটে বাটে মোৰ কাহিনীবোৰ কৈ যাম। এই মোৰ ঘৰ বুজিছা। বা আশ্ৰমতী ঘৰ দেখোন, বৰ ভাল লাগিছে। ৰ'বা ৰ'বা, সেইটো মোৰ বহা কোঠা, তাতে মই থাকোঁ আৰু ইয়াতে মই টিউশ্যন কৰোঁ আৰু তোমাক মই ইয়াতে থাকিবলৈ দিম। ব'লা তুমি এবাৰ ৰুমটো চাই আহা। এইটোৱে ৰুম বুজিছা। অলপ লেতেৰা হৈ আছে, চাফা কৰি দিম, চিন্তা কৰিব নালাগে। নালাগে, মই নিজে চাফ চিকুণ কৰি ল'ম। এইখন খুৰীয়াৰ ফটো। আজি 10 বছৰৰ আগতে তেওঁ এৰি গুচি গ'ল। 10 বছৰ? তাৰপাছত আপুনি দ্বিতীয় বিবাহ নকৰালে নেকি? খুৰীয়াৰ দৰে সতী সাধ্যী আত্মাক লৈ অপমান কৰিব নোৱাৰিলোঁ বোলে। বাৰু চাহ খোৱা, ঠাণ্ডা খোৱা, চাহ খোৱা। এইটো বুজিছা, এইটোতে মই কাহিনী টিউশ্যন কৰিছিলোঁ, নাম ৰাখিছিলোঁ ব্ৰাইট চেণ্টাৰ। এতিয়া তুমি ইয়াতে টিউশ্যন কৰিব পাৰিবা, বুজিলা নহয়? হ'ব খুৰা, মই কাইলৈৰ পৰা টিউশ্যন আৰম্ভ কৰিম। ঠিক আছে। অংকটো বুজি পাইছা ন সকলোৱে? ঠিক আছে, তেন্তে আজিলৈ টিউশ্যন সামৰোঁ, কাইলৈ আকৌ আহিবা। খুৰা ভালে আছেনে? সুশান্ত, ভাই কিতাপ পঢ়ি আছে? হয় 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 হয়। পিছে বহুত দিনৰ মূৰত আহিলা যে, কি মন কৰি আহিলা? মই আহিলো সেই আপোনাৰ ল'ৰাজন যে পঢ়াই আছে যে তেওঁ খুব টিউশ্যন কৰি থকা ল'ৰাজন, কি নাম আছিলে? তৰংগ বৰুৱা। তৰংগ, তেওঁ খুব বঢ়িয়াকে পঢ়াইছে। তেওঁকে লগ পাবৰ কাৰণে আহিছিল। হয় নেকি? হয়, অলপমান মাতি দিবচোন। ঠিক আছে ঠিক আছে। তৰংগ তৰংগ, গৈছোঁ খুৰা। পিছে স্বাস্থ্য পাতি ভাল?
এইটো বৰুৱা এয়া শশাংক মোৰ অহাৰ কাৰণটো হৈছে পিছে মই নগৰত এখন স্কুল খুলিব লৈছো আৰু শুনিছো তুমি পঢ়োৱা ল'ৰা ছোৱালী যে খুব ভাল ৰিজাল্ট কৰিছে, ফাৰ্ষ্ট ডিভিজন পাইছে, খুব মান সন্মান গৌৰৱ কঢ়িয়াই আনিছে। মই ভাবিছিলো আমাৰ স্কুলখনত তুমি যদি জইন কৰা হ'লে মই খুব আনন্দিত হ'লোহেঁতেন। এবাৰ কথাটো ভাবি চাবাচোন। ক্ষমা কৰিব, মই খুৰাকৈ যাব নোৱাৰিম, তাতে ল'ৰা ছোৱালীখিনিক এৰিও যাবলৈ অসুবিধা হ'ব। ঠিক আছে খুৰা, তেনেহ'লে আজিলৈ আহোঁ। ঠিক আছে এবাৰ ভাবি চাবা। ঠিক আছে তেনেহ'লে মই তৰংগক মাতি দিছোঁ। তৰংগ খুৰা কৈছোঁ। তৰংগ, যিহেতু আজি মই বেলেগ এটা প্ৰস্তাৱ লৈ আহিছোঁ। তুমি যিহেতু এই ঘৰ আৰু ল'ৰা ছোৱালীক এৰি যাব নোৱাৰা, সেই গতিকে মই গাঁৱতে যদি স্কুল এখন খোলোঁ তেতিয়াহ'লে তাত তুমি কৰিব পাৰিবা। এয়াতো বৰ ভাল কথা হ'ব। গাঁৱতে যদি স্কুলখন হয় তেন্তে মোৰ কোনো আপত্তি নাই। বৰ ভাল কথা হ'ব, আমাৰ ল'ৰা ছোৱালীখিনিৰ উন্নতি হ'ব, তোমাৰো এটা সলাভ হ'ব, আমাৰ কোনো আপত্তি নাথাকে, বুজিছা? হয় হয়, তেনেহ'লে মই অতি সোনকালে স্কুলখন প্ৰতিষ্ঠা কৰিম আৰু আপোনালোকক খবৰ দিম। নিশ্চয় নিশ্চয়, ধন্যবাদ। আজিলৈ আহোঁ। তোমালোকে সদায় যিদৰে প্ৰাৰ্থনা কৰা আজিও সুন্দৰকৈ প্ৰাৰ্থনা কৰা সকলোৱে। অন্য দিনাৰ দৰে আজিও তোমালোকে শাৰী পাতি ক্লাছৰুমলৈ এজন এজনকৈ সোমাই যোৱা। Roll number 2, roll number 3, roll number 4, roll number 5. খুৰা হা কি হ'ল? ৰ'ব ভালে হ'ল দিয়ক, আপোনাক লগ পালো। কি হ'ল? আপোনাৰ চিঠি এখন আছিলে আকৌ। হা সেইদিনা ভাইটোক গালি গালাজ পাৰি ঘৰৰ পৰা উলিয়াই পঠিয়ালো, কিন্তু সি ক'ত আছে, কি কৰিছে, কি খাইছে তাকে ভাবিতেই পোৱা নাই। ছাৰ সোমাব পাৰোনে? আহা বাহ 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 বাহ। হয় বহিছোঁ। কিয় আহিলা? ছাৰ অৰ্ডাৰ এখন আছে। দিয়া। তুমিয়ে দীপাংকৰ? হয় ছাৰ। এই যে মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিলা, হয়, পিছে কলেজত কিয় এডমিশ্যন নললা? ছাৰ
তাৰমানে তুমি জীৱনত বহুত কষ্ট কৰিছা। হয় ছাৰ। হ'ব দিয়া, আমাৰ প্ৰধান শিক্ষক গুৱাহাটীলৈ গৈছে, তুমি কাইলৈ আহিবা। হ'ব ছাৰ। ঠিক আছে, যোৱা। তাৰমানে তই আজিও চাকৰি বিচাৰি ঘূৰি গৈছ? আৰু তই আৰে মই এখন স্কুলত ছাত্ৰ বৰ্গৰ চাকৰিত জইন কৰিবলৈ আহিছোঁ। বাইদেউ হেডমাষ্টৰ ৰুম কোনটো? আহক মই দেখাই দিছোঁ। ভাইটি তই? অঁ, মই এইখন স্কুলৰ হেডমাষ্টাৰ। এইখন মোৰ চাকৰি অৰ্ডাৰ। আজি মই জইন কৰিবলৈ আহিছোঁ। ইয়াতে কৰি থকা। মইতো কৈছিলোঁ নহয়, এদিন নহয় এদিন আমাৰ ভাল দিন আহিব। চাই এতিয়া দুইটাই আমাৰ একেখন স্কুলতে চাকৰি কৰিব। ধৈৰ্য ফল যে মিঠা আজিহে গম পাইছোঁ। ধৈৰ্য হেৰুৱাই খঙৰ ভমকত কতো সিদিনা নানা গালে গিলাচ পাৰি ঘৰৰ পৰা উলিয়াই দিলোঁ। তাৰ বাবে মোক ক্ষমা কৰি দে ভাইটি। তোমাক বাইদেউ, মই অকণো বেয়া পোৱা নাই। ঈশ্বৰে যি কৰে ভালৰ বাবে কৰে। সেইদিনা মই ঘৰৰ পৰা ওলাই অহা হ'লে হয়তো এই আজি চাকৰিটো নাপালোহেঁতেন। মানুহে কয় নহয়, আন্ধাৰে আনিছে জীৱনৰ মানুহৰ নতুন তৰংগ। মোৰ নামো তৰংগ আৰু লাভ কৰিছোঁ জীৱনৰ নতুন তৰংগ। আজিৰ পৰা আমি দুই ককাই ভাই মিলা প্ৰীতিৰে থাকিম।